মৰিগাঁৱত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মৰিগাঁও সদৰ সমষ্টি মিত্ৰদল এজিপিক এৰি দিলে সমূহীয়া দল ত্যাগৰ সংকাৰ মৰিগাঁও কংগ্ৰেছ নেতাকৰ্মী। তিনিটা ব্লক কংগ্ৰেছ ৩৬টা মণ্ডল কমিটি আৰু ২৮১টা বুথ কমিটিৰ এই বিশেষ সিদ্ধান্ত। সাংবাদিক বন্ধুসকল আৰু মোৰ চতুৰ্থ ব্লক কংগ্ৰেছৰ সন্মানীয় সভাপতিসকল আৰু আমাৰ বৰ্তমান উপস্থিত থকা মৰিগাঁও সদৰ বিধানসভা সমষ্টিৰ আটাইকেইটা মণ্ডলৰ সন্মানীয় সভাপতিসকল, আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী, যুৱ কংগ্ৰেছৰ সভাপতি, NSY সেৱা দল সকলোকে সম্বোধন কৰিছোঁ। মই কথা হ'ল কি, আজি আমি আপোনালোকক মাতিছোঁ আমাৰ এটা বিশেষ বাৰ্তা প্ৰেৰণৰ অৰ্থে। কথা হৈছে মৰিগাঁও সদৰ বিধানসভা সমষ্টিত আমি যোৱা ২০২১ চনত আমি সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী অৱস্থাত আছিলোঁ। তেনে ক্ষেত্ৰত অসম ভিত্তিত এটা এলায়েন্স কৰি পেলাই আমাৰ টিকটটোৰ পৰিৱৰ্তে ২০১৬ চনত আমাৰ মৰিগাঁও সমষ্টিত আমি ৫৫,০০০ ভোট পাবলৈ সক্ষম হৈছিলোঁ। সেইবাৰ নিৰ্বাচনত CPI দলে মাত্ৰ ২৫০০ ভোট পাইছে। এলায়েন্সৰ নামত আমাক বলিৰ কথা সজাই সেইবাৰ ২০২১ চনত আমাৰ মৰিগাঁও সমষ্টিত CPI টিকটটো দি দিয়া হয়। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ মৰিগাঁও সমষ্টিৰ গোটেই কংগ্ৰেছ কৰ্মীখিনি ভাঙি গৈছিলে মানসিকভাৱে আৰু থান-মান হৈ গৈছিলে। বিভিন্ন দললৈ বিভিন্ন দল গুচি গৈছিলে আৰু তাৰ পিছত পৰৱৰ্তী সময়ত আমি ২০১৬ নিৰ্বাচনত লক্ষ্য কৰি আমি মৰিগাঁও সদৰ সমষ্টিত আমি তিনিওটা ব্লকে আমি সাংগঠনিকভাৱে আকৌ পুনৰ গোটেই কৰ্মীখিনিক একগোট কৰি আমি সাংগঠনিকভাৱে যথেষ্ট আমি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আমি আমাৰ 95% বুথ কমিটি আমি বনাই পেলাইছিলোঁ। আমাৰ ৩৬টা মণ্ডল কংগ্ৰেছ কমিটি আজিৰ তাৰিখত সক্ৰিয় হৈ আছে। আমাক ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ নেতৃত্বই আমাৰ মৰিগাঁও সদৰ সমষ্টিটো কোনো কাৰণতে এলায়েন্সৰ নামত বেলেগক নিদিওঁ বুলি আমাক আজিৰ তাৰিখলৈকে আমাক সন্তুষ্টি প্ৰদান কৰি আছে। কিন্তু কথা হৈছে আজি ৩ দিনমান ধৰি পেলাই আমি নিউজত দেখিবলৈ পাইছোঁ যে মৰিগাঁও সদৰ সমষ্টিটো আমাৰ এলায়েন্সৰ নামত পুনৰ মৰিগাঁও কংগ্ৰেছক মানে বিট্ৰে কৰি পেলাই অন্য এটা ৰাজনৈতিক দলক টিকটটো প্ৰদান কৰিব বুলি আমি শুনি আছোঁ। কিন্তু এইটো আমি শুনি থকা কথাই, আমি বাতৰিত যিটো শুনি আছোঁ এইটো কোনো আমাৰ দলীয়ভাৱে এতিয়ালৈকে আমি কোনো ধৰণৰ মানে ধৰক ফাইনেল আমি একো ৰিপৰ্ট পোৱা নাই। সেইকাৰণে আমি আজি আপোনালোক মাতি পেলাই আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক APCC AICC নেতৃত্বক আমি ক'ব খুজিছোঁ যে মৰিগাঁও সমষ্টি কংগ্ৰেছ কৰ্মীখিনিক আপোনালোকে হতাশা নকৰিব। আজিৰ তাৰিখত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ মৰিগাঁও সদৰ সমষ্টিত একমাত্ৰ কংগ্ৰেছৰে সাংগঠনিক শক্তি আছে। কংগ্ৰেছৰ বাহিৰে ইয়াত অন্য কোনো ৰাজনৈতিক দলৰ সাংগঠনিক ভেটি ইয়াত মৰিগাঁৱত নাই। তেনেস্থলত যদি পুনৰবাৰ আকৌ এলায়েন্সৰ নামত যদি মৰিগাঁও সদৰ সমষ্টিটো অন্য দলক দিয়ে কংগ্ৰেছৰ হাতৰ চিম্বলৰ পৰিৱৰ্তে, তেতিয়াহ'লে আমাৰ গোটেই কৰ্মীখিনিয়ে হতাশাত ভুগি পেলাই থান-বান হৈ যাব। মৰিগাঁৱত কংগ্ৰেছটো আমাৰ মানে শূন্য হোৱাৰ পথত আগবাঢ়ি গুচি যাব। গতিকে এই ভুলটো যাতে আমাৰ নেতৃত্বই নকৰে। ২০১৬ চনত আমাক হাতৰ ছবিত আমাৰ চিম্বলটো মৰিগাঁও সমষ্টিত লাগিবই। গোটেই কৰ্মীখিনিৰ এইটোৱেই দাবী আৰু যদি এই দাবীটো আমাৰ নেতৃত্বই মানি নলয় তেতিয়াহ'লে আমাৰ ৩৬টা মণ্ডলকে ধৰি গোটেই কৰ্মীখিনিয়ে তাৰমানে সমূহীয়া পদত্যাগ কৰা এটা তাৰমানে চিন্তা চৰ্চা কৰি আছে। সেইখিনি পৰ্যায়লৈকে যাতে নাযায়গৈ। মৰিগাঁও সমষ্টিত একমাত্ৰ বিজেপিক প্ৰতিৰোধ কৰিব পৰা শক্তি কংগ্ৰেছে আমি বৰ্তমান থিয় হৈ আছোঁ। গতিকে নেতৃত্বক আমি জনাব বিচাৰিছোঁ আমাৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে মৰিগাঁও সমষ্টিত আমাক হাতৰ চিম্বলত আমাক লাগিবই। আমাৰ ৩জন কেণ্ডিডেট আছে, ৩জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। প্ৰত্যেক ৩জনে একেটাই কথা কৈছে যে ৩জনৰ ভিতৰত যিকোনো এজনক দিয়ক, আমাৰ কাৰো আপত্তি নাই। আমি কৰ্মীসকলেও সেইটোৱে কৈছোঁ যে ৩জনৰ ভিতৰত যাকেই দিয়ক টিকটটো মুঠতে হাতৰ চিম্বলত আমাক লাগিব। সেই ABCD যোনেই নহওক আমাৰ ইয়াত কোনো মতবিৰোধ নাই। প্ৰত্যেকজন প্ৰাৰ্থীয়ে প্ৰত্যেকজনৰ লগত
সমিল মিলেৰে চলি আছোঁ আমি এজনক মুঠতে দিয়ক টিকটটো যাতে আমি ভৱিষ্যতৰ কাৰণে আমি কংগ্ৰেছটো শক্তিশালী ৰূপত আমি মৰিগাঁও যাতে বিজেপিৰ বিৰুদ্ধে যুঁজি যাতে আমি জয়ী হ'ব পাৰোঁ সেইখিনিকে মই আপোনালোকৰ জৰিয়তে আমাৰ APCC আৰু AICC নেতৃত্বক মই জনাব খুজিছোঁ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।